2 ইঞ্চিৰ চিগাৰেটটোৰে জুখিবা নেকি আমাৰ ব্যক্তিত্বৰ গভীৰতা? এগিলাচ নিচাতেই ডুবাবা নেকি আমাৰ মনৰ পবিত্ৰতা? তোমালোকেতো চোৱা আমাৰ থৰক বৰক খোজবোৰ, বুকুত লৈ ফুৰা আঘাতবোৰলৈ কেতিয়া চকু দিবা? খালে ডুঙে পৰি থকা মদাহী আমি নহয়, উদণ্ড অসভ্য পথভ্ৰষ্ট প্ৰজাতিৰো আমি অংশ নহয়। মাতাল নিশাৰ আমাৰ আড্ডাত আলোচিত হয় সাহিত্য, বিজ্ঞান, শাসক আৰু শোষণৰ নানা গাথা। সমালোচিত হয় অতীত, বৰ্তমান আৰু হয় ভৱিষ্যতক আদৰাৰ আখৰা। দায়িত্ব কি আমিও বুজো, ঘড়ীৰ কাটাৰ শব্দ আমিও শুনো। 2 এদিনেই সময় আছে হাতত, অলপ জীয়াই ল'ব দিয়া। আমি ল'ৰা হৈয়ে থাকিব দিয়া।